নমস্কাৰ বন্ধুসকল, মই শান্ত। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু যা যা বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ সকলোৰে ভাল হওক। আজি আহিছোঁ আমি পথাৰলৈ অহাৰ কাৰণটো হৈছে যিহেতু আমাৰ ভাগিন মানে ল'ৰাটো 45 দিনীয়া সকাম আহিছে, সেইবাবে খৰি কাটিবলৈ আহিলোঁ। আৰু মোৰ লগত আহিছে ককা, ভিনদেউ আৰু মই। ভিনদেউ গছ কাটি আছে, ডাল কাটিছে মানে গছ। এইডাল বাঁহলৈ উঠি গৈছে ওপৰলে, বৰ কষ্টত উঠিছে। ককা ভাগি গৈছে। মই এনেই ওপৰতে ৰখি আছোঁ আৰু গছ তছ টানিছোঁ। আমাৰ বাৰী কি আছে আপোনালোকক দুখৰ মানে সেয়া আলু। আৰু এখন বাৰী আছে ভুইখন। আৰু তাত বহুত খেতি কৰে আকৌ। বহুত কৈছে হা, আমি হাল বাই থোৱা নহয়। চাপৰ মিটাৰ জোপা দেখুৱাওঁ এইজোপা যিজোপা মিটাৰ আমাৰ ইমানতে লাগিছে। এইটো চাপ মিটাৰজোপা বহুত চাপৰ, ইমান বিন্দু আমাৰ মিটাৰজোপা দেখাই নাই নহয় আপুনি। এইযোৰ আকৌ সেইটো বিন্দু আমি তাৰ গাছ বহুত চাপৰ। এইখনৰ পৰা এইখন এইখনে আমাৰ বাৰী। এই তাৰপৰা ইয়ালৈ আলু আছে, শাক, এয়া আদা, এয়া বেঙেনা, এয়া সৰিয়হ, তাৰপিছত এয়া জাতিলাও কৰিছিলে, এতিয়া গছবিলাক মৰি গ'ল। ফাইনেলি গাইছ, আমি গছ চছ কাটি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ইমানে কাটিলোঁ ডাল। আজিলৈ বাই বাই।